Hi guys, welcome to my channel Game and App Information. কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক দেখাম যে WhatsAppৰ ষ্টেটাছ WhatsAppৰ বেলেগৰ ষ্টেটাছ নিজৰ তাত কেনেকৈ দিব পাৰি। মই এতিয়া WhatsAppটো খুলি ললো। আপোনালোকে বেলেগৰ ষ্টেটাছ দিয়াৰ আগতে যিটো ষ্টেটাছ দিব বিচাৰে সেইটো ষ্টেটাছ আপোনালোকে চাই ল'ব সম্পূৰ্ণকৈ। ধৰক মই এইটো ষ্টেটাছ দিব বিচাৰিছোঁ, তাৰ কাৰণে কি কৰিব আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হ'ল ষ্টেটাছ চেভাৰ এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই এতিয়া অপেন কৰি লৈছোঁ এই এপটো। এতিয়া আছে ইয়াত ইমেজ আৰু তাৰে কাষত আছে ভিডিঅ'। এতিয়া মই ইয়াৰ এইটো ভিডিঅ' দিম। ভিডিঅ'টোত আপোনালোকে জোৰকৈ ক্লিক কৰি ধৰিব। ওপৰত যে আছে দুটা অপশ্যন, শ্বেয়াৰ আৰু ছেভ যে অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া এইটো ছেভ হৈ গ'ল। তাৰপিছত তলত কেইটামান অপশ্যন আছে, ইয়াত আছে ষ্টেটাছ, মোৰ ডাউনলোড আৰু ছেটিংছ আছে। তাৰে ডাউনলোড অপশ্যনটোত ক্লিক কৰি ল'ব। ডাউনলোড অপশ্যনটোত মই ক্লিক কৰি দিলোঁ। এতিয়া মই এইটো ষ্টেটাছ প্ৰথম যিটো দেখিছে সেইটো ষ্টেটাছ মই এতিয়া পঠুৱাই দিম। শ্বেয়াৰ অপশ্যনটো যে আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি হোৱাটছএপত মই এতিয়া পঠাই দিম ষ্টেটাছত। এনেকৈ কৰিব পাৰে। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই বাই।